ল'ৰা মানুহৰ দুখ কষ্ট নিজৰ ঘৰৰ মানুহো বুজি নাপায়, নিজৰ ভাল পোৱা মানুহজনীও বুজি নাপায়। নিজে অকলশৰীয়াকৈ ঘূৰি থাকিব লাগে নিজৰ জীৱনটোৰ লগত। সঁচাকৈ আমাৰো কেলাৰ জীৱন, দিন ৰাতি একো ঠিক নাই, গৰু নিচিনা খালোঁ কাম কৰি খায়। সেই জুই কৰা যেনেকৈ জ্বলি আছে, আমাৰো বুকুখন কেতিয়াবা এনেকৈ জ্বলি থাকে, আমাৰো মনটো কেতিয়াবা তেনেকৈ জ্বলি থাকে। কেতিয়াবা এনেকুৱা লাগে নিজৰ নামৰ নিচান নাইকিয়া কৰাই দিম নেকি, এনেকুৱা লাগে। কিন্তু আকৌ নিজৰ মা দেউতাৰ কাৰণে বহুত কথা ভাবিব লগা হৈ যায়। নিজৰ মা দেউতাৰ কাৰণে ইয়াত থাকিব লগা হৈ যায়, যিহেতু ওপৰৱালাই পঠিয়াইছে, কিবা এটা ভাল উদ্দেশ্য লৈ পঠিয়াব পাৰে। নিজৰ মনৰ কথা মনতে থাকে, তাকো ক'বও নোৱাৰিব। এনেকৈ নিজৰ জীৱনটো নিজৰ কাৰণে নহয়, বেলেগৰ কাৰণে হ'লেও আগবঢ়াই নিব পাৰিব।